Hello YouTube and welcome back to a new video. Aru aji Sunday hoy aru swa efale ei view to saibele disappoint no hoba karon tomaloko mojja bosora dekham efale view swa ultimate view. So guys, welcome to Monavili picnic spot. Monavila picnic spot. Jodi moi pronunciation to olo bhulke koisu then please sorry. Monavili is a Bodo word aru etu mane meaning to hoise evening hondia. তো ইমান ধুনিয়া নাজানো এটো জায়গাটো মনাবিলি মানে ইভিনিংত বেছি ধুনিয়া হয় নেকি নাজানো কিন্তু বৰ্তমান এতিয়া টাইম হৈছে 11:15 তো 11:15 আমি আহি পালো মনাবিলি ইমান ধুনিয়া চোৱা এফালে আৰু এই আগত দেখাম এটা বাহৰ ব্ৰিজ এখন বনাইছে ব্ৰিজখন এদি একচুয়ালি এই দলংখন মানে এই নদীখন পাৰ হৈ আমি আহিছো ইটু পাৰত আৰু ইটু পাৰেদি এইফালেদি উঠি আহিছো এইফালেদি এনেকৈ উঠি তাৰছত আকৌ নামি পেলাই এই জায়গাটোত আহিছো আৰু ইয়াত পিকনিক স্পটৰ একচুয়ালি অৰ্গেনাইজাৰ আছে অৰ্গেনাইজাৰ বিলাকে ধুনিয়াকৈ একদম মজাকে বনাই দিছে টেন্ট চেন দেখিছে এইফালে টেন্টো কৰিব পাৰা কেম্পিং কৰিব পাৰা আৰু এই চাৰি ৰাতি লগাই দিছে তো মজাকে বহিছো মজা আৰু মজা ভিউ দেখাম তোমালোকে চাই দেখা আৰু তোমালোকে এটা কথা কোৱাই নাই এই জায়গাটো একচুয়ালি আছে চিৰাং ডিস্ট্ৰিক্টত পৰে কোকৰাঝাৰ নপৰে চিৰাং ডিস্ট্ৰিক্টত পৰে আৰু ইটস ভেৰি নিয়াৰ টু ভুটান এইফালে দেখিছা পাহাৰবিলাক সেইফালে ভুটান আৰু ভুটান ইয়াৰ পৰা এৰাউণ্ড I think 15 kilometers from here. And Gelefu gatekhon bahut usor ase. Actually Gelefu juntu main Bongaigaon ba Gelefu jai Gelefu jwa rasta de ase etu. Gelefu poa agote around 5 kilometers to 10 kilometers agote right turn lobo lage. Aru right turn logobole ei jaga to pai jaba. Aru ei durot dekhisa pahar bilak that's Gelefu. That's Bhutan. Aru ekhon gari aru eya musar aru etu moja arrangement aru ekdom moja aru ami ahisu ei fale di. Aru soa ei bachcha party pura tamam ki hoy etu bostu to ki banaise etu? কেসেল বনাবো আছো কেসেল বনাবো তো যদি বনাই হৈ যায় কেসেলটো দেখাম কেনেকুৱা হৈছে আৰু বেয়া ফুটি এন্ডৰ এটো কি বনাইছা আন্ডাৰগ্ৰাউণ্ড টানেল বাপৰে টানেল বনাই আছে একদম তো একচুয়ালি মই আৰু ছাৰৰ লগত থাকি ইউ মানে সিভিল ইঞ্জিনিয়াৰ হৈ গৈছে আৰু মোটামুটি Hello, today we are making our underground tunnel. We are in the beach, running around. Right now the time is around 2 in the evening আৰু আমি আমাৰ লাঞ্চ হৈ গল আৰু এইফালে সবে ফটো মাৰি আছে আৰু ই একদম এটা কাছল বনাই আছে কাছলটো নহল বাট whatever আৰু এইফালে হেঁতি পুৰা মস্তি কৰি আছে আৰু এটো মই অলপ সিনেমেটিক লৈ আছো আন্ডাৰ ওয়াটাৰ শট কিছুমান চাবা আৰু যদি ভাল লাগে প্লিজ লাইক কৰিবা এন্ড ইফ ইউ নো সামথিং অ্যাবাউট দিস প্লেস দেন প্লিজ কমেন্ট অন বিলো So guys, আমি পিকনিক কৰিছো সেই আগত আৰু আমি এটা তললৈকে আহিলো আৰু আহোতে সোৱা এই ৰাস্তাটো ফালি আহিলো আৰু আহি পেলাই কি জায়গা পালো সোৱা গাইজ মই দেখাও সোৱা হৰুকে এটা সাংঘৰ নিচিনা মানে ইটস এ ট্ৰি হাউস বাট ইটস এ প্লেস লাইক ইউ ক্যান ক্লিক ফটোজ আৰু সোৱা দুইটা একদম জুনিয়ৰ বেয়া ফুৰি আছে মজা একদম উঠি গল বহুত ভাল লাগি আছে আৰু চাই বলো ইয়েস আৰু বেয়া মস্তি কৰি আছে আৰু আমাৰ গাড়ীখন আছে এফালে আৰু এফালে এটা সুইং আছে জুলনা তো জুলনাটো দেখিম আৰু এফালে সোৱা গাইজ ভিউজ টু মানে কেনেকুৱা আল্টিমেট ভিউ গাইজ সোৱা আৰু তোমালোকক যে কৈছিলো মই এটা বাহৰ দলং আছে সেই আগত দলং আছে তো এইটো জেগা হৈছে মান্যবিলি পিকনিক স্পট তো প্লিজ গাইজ আহিবা বহুত ধুনীয়া জেগা হয় এনেকুৱা মজা জেগা আছে সোৱা বড়োলেণ্ডত ইমান ধুনীয়া জেগা আল্টিমেট চ' গাইজ মজা মানে তোমালোকক যোনটো দেখালো এই চাংঘৰটো তাৰ ওপৰত উঠিলো চাংঘৰ নহয় একচুৱেলি এটা চাং আৰু যাৰ চাং আছে ঘৰ নাই তো মজা আৰু এটা বেয়া মস্তি কৰি আছে ফটো মাৰিলো আৰু এহেঁতৰ বহুত ধুনীয়া ফটো মাৰিলো তো চেক মাই ইনষ্টাগ্ৰাম আৰু এইফালে আমাৰ ফটো মৰা ফটোগ্ৰাফাৰজনী ইয়াত আছে বেয়া ফটো মাৰি আছে মজা আৰু ভিউ চোৱা গাইজ একদম আল্টিমেট মজা লাগিছে আৰু এটা মজা জেগা আছিলে তোমালোকক দেখাইছিলো অথনি এইটো মন্যবিলি পিকনিক স্পট আৰু এইফালে এটা দলং আছে আৰু ইয়াত মজাকৈ এটা সুইং আছে তো গাইজ চোৱা জুলনা মানে অসমীয়াত যোনটো কয় জুলনা তো মজা সুইং আছে বেয়া ফুৰি আছে আৰু মই তোমালোকক কৈছিলোঁ মান্যবিলি ইজ এ একচুৱেলি বড়ো ৱৰ্ড অফ ইভিনিং একচুৱেলি সেইকাৰণে মই দেখিছোঁ যে ৰাতিপুৱা আহোঁতে মানুহ নাছিলে কিন্তু যেতিয়া ইভিনিং হৈ আছে বহুত মানুহ ইয়াত মানে বহুত বেছি মানুহ গাইজ চোৱা তো আৰু আশা কৰিছোঁ যে
এই ভিডিঅ'টো চাই আৰু বহুত মানুহ আহিব ইন ফিউচাৰ আৰু আহিব লাগে কাৰণ দিছ ইজ এ ভেৰি বিউটিফুল প্লেচ তোমালোকে আহিবা গাইজ আৰু কণ্টেক্ট নম্বৰ থাকিব ইন দ্য ডেছক্ৰিপশ্যন বিল' চ' গাইজ প্লিজ চেক দিছ প্লেচ মজা মজা গাইজ ইয়াত মস্তি একদম কণ্টিনিউ হৈ আছে আৰু ইয়াত ওচৰ পাজৰ দোকানবিলাকত আমি পালোঁ এই চোৱা কমলা আৰু একদম ফ্ৰেছ কমলা মানে এই উইণ্টাৰৰ আৰু এইবিলাক একচুৱেলি ভূটান এইবিলাক যিমান দেখিছোঁ ভূটানৰ পৰা একচুৱেলি আহে আৰু এইখিনিতো হয় কিন্তু মেক্সিমাম মানে ভূটানৰ পৰাই আহে আৰু আমি একচুৱেলি পিকনিক কৰিছিলোঁ সেই জেগাটুকুৰত বহুত দূৰত আৰু যেতিয়া এই জেগাটুকুৰলৈ আহিছিলোঁ এই ব্ৰিজখন ক্ৰছ কৰি আহিছিলোঁ তো মজা লাগিছে আৰু ইয়াত চোৱা এতিয়া ইভিনিঙত ইমান মানুহ আৰু এটা ৰাইডাৰ গেঙো আছে ইয়াত তো মজা লাগিছে আৰু এই ব্ৰিজখন একচুৱেলি এই গাঁৱৰ ওচৰৰ মানুহবিলাকে বনাইছে তো এইখন চোৱা ব্ৰিজখন আৰু এই ব্ৰিজখনেদি একচুৱেলি আৰু এই নদীখনৰ এই চাইডে আছে একচুৱেলি গেলেফু বঙাইগাঁও গেলেফু যোৱা ৰাস্তাটো আৰু এইফালে আছে যদি তোমালোকে আই নদী ফালেদি হাগ্ৰামা ব্ৰিজৰ ফালেদি যদি আহা ন সেই ৰাস্তাটোৰ ফালেদি আহিব পাৰে এইফালে তো দিছ একচুৱেলি ৰিভাৰ মানে দুই জেগাক ছেপাৰেট কৰিছে মানে ডিভাইড কৰিছে আৰু এইফালে যদি আহা তেতিয়াহ'লে তোমালোকে এই দলংখন পাৰ হৈ আহিব লাগিব তো আৰু যদি ইফালে যদি আহা তেতিয়া এই দলংখন পাৰ হ'ব নালাগে তাৰ আগতে পাই যাবা কিন্তু দুই চাইডে ৰাস্তা বেয়া কিন্তু হাগ্ৰামা ফালে যদি অহা ৰাস্তাটো অলপ বেছি বেয়া তো এইফালে অলপ গেলেফু ফালে যদি অহা ৰাস্তাটো অলপ ভাল মানে বেটাৰ তো এইফালে তোমালোকে আহিব পাৰা ধুনীয়া লাগিছে দেখাত চোৱা গাইজ মজা মজা এই ব্ৰিজখন ৰিয়েলি বহুত ফটোজেনিক হয় তামাম ফটোজ মাৰিব পাৰিম মজা লাগিছে আৰু এহেঁতিটোৰ ওপৰত তামাম এনজয় কৰি আছে ফূৰ্তি তাৰ আৰু চোৱা অলমষ্ট ছানছেট টাইম ৰাইট নাও টাইম ইজ এৰাউণ্ড 2:40 ইন দ্য আফটাৰনুন আৰু ইভিনিং ক'ব লাগিব ইভিনিং হৈছে অলমষ্ট আজিকালি 5টাতে আন্ধাৰ হয় তো মজা গাইজ কিপ ৱাচিং দ্য ভিডিঅ' যদি ভাল লাগিছে দেন প্লিজ হিট দ্য লাইক বাটন এণ্ড ইফ ইউ আৰ নিউ টু দ্য চেনেল দেন প্লিজ ছাবস্ক্ৰাইব চ' গাইজ তোমালোকক যোনটো গোপ্ৰ'তে দেখালোঁ আৰু মোবাইল দি দেখাবলৈ বিচাৰিছোঁ চোৱা ইমান ওচৰৰ পৰা এইখন ব্ৰিজ ইমান ধুনীয়া ব্ৰিজ এখন আৰু অলপ মই ছাইডৰ পৰা দেখাব চেষ্টা কৰিম এইখন ব্ৰিজ আৰু এইখনত তোমালোকে এইমাত্ৰ ভিডিঅ' দেখালোঁ গাড়ীও পাৰ হৈছে এই ব্ৰিজখনেদি এই চোৱা বাইকো গৈ আছে তো মানে এনেকুৱা নহয় যে মানে ভাঙি পৰিব বহুত ষ্ট্ৰং হয় ভালকৈ বনাইছে আৰু ইয়াত মানুহবিলাকে যোনে ছুইমিং জানে বা অলপ এনেকৈ নদীত সাঁতোৰা আৰু গা ধোৱা অভ্যাস আছে আদি ইয়াত সাঁতুৰিব পাৰে গাও ধুব পাৰে কিন্তু যদি নাজানা তেতিয়াহ'লে প্লিজ ডোণ্ট ডু ইট আৰু ধুনীয়া লাগিছে জেগাটো এতিয়া বহুত মানুহ আহিছে গাই চোৱা মানুহ বহুত মানুহ ইয়াত so it's feeling really good and this place is really awesome if you really want to visit this place then I'll just drop the number and the contact in my description below so guys ahiba bahut moza tamam dhuniya jagah